আপোনাৰ যদি জব কাৰ্ড হেৰুৱাই গৈছে অথবা আপোনাৰ জব কাৰ্ডত কিমান পইচা আছে সেইটো যদি আপুনি চাব বিচাৰে আপোনাৰ মোবাইল ফোনেদি চাব পাৰিব ফ্ৰেণ্ডছ। সেইটো কৰাৰ কাৰণে ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেইটো লিংকত গ'লেও হ'ব অথবা আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰাৰ পিছত জব কাৰ্ড লিখি সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ৱেবছাইট আহিব। এইটো ৱেবছাইটত ক্লিক কৰি দিব, গ্ৰাম পঞ্চায়ত। এইটো ৱেবছাইটত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ ইয়াত চাব ষ্টেটছ বুলি লিখা আছে, ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব, অসম সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত পেজটো আৰু অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব, তলত চাব ট্ৰান্সপাৰেন্সি এণ্ড একাউণ্টেবিলিটি, ইয়াত জব কাৰ্ডছ যিটো অপশ্যন ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত ফাইনেন্সিয়েল ইয়াৰটো সিলেক্ট কৰিব। ফাইনেন্সিয়েল ইয়াৰ সিলেক্ট কৰি আপোনাৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনাৰ ব্লক সিলেক্ট কৰিব। ব্লক সিলেক্ট কৰাৰ পিছত আপোনাৰ পঞ্চায়ত সিলেক্ট কৰিব। পঞ্চায়ত সিলেক্ট কৰাৰ পিছত প্ৰচিডত ক্লিক কৰি দিব। এতিয়া আপোনাৰ পঞ্চায়তত যিমান কেইটা জব কাৰ্ড আছে গোটেইকেইটা এটা লিষ্ট, ডাঙৰ লিষ্ট ওলাই আহিব। ইমান ডাঙৰ লিষ্টৰ পৰা আপোনাৰ নামটো বিচাৰি উলিয়াবলৈ ইয়াত চাব ওপৰত 3 ডট আছে, 3 ডটত ক্লিক কৰি অলপ তলত চাব ইয়াত আছে ফিণ্ড ইন পেজ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এটা সাৰ্চ বক্স ওলাই আহিব। এতিয়া আপোনাৰ নামটো সাৰ্চ কৰিব। মই যেনিবা চাওক ইয়াত কৃষ্ণ ৰয় আহিছে, মই কৃষ লিখিছোঁ, ইয়াত কৃষ্ণ ৰয় আহিছে আৰু এই কৃষ ৰিলেটেড আপোনাৰ 12টা নাম ইয়াত আছে। গতিকে মই কৃষ্ণ ৰয় যিটো আহিছে এতিয়া ওপৰত যেটো কৃষ্ণ ৰয় ইয়াত দেখা পালোঁ। এতিয়া এই কৃষ্ণ ৰয়ৰ আপোনাৰ জব কাৰ্ড যেটো নাম্বাৰ আছে সেইটো নাম্বাৰত ক্লিক কৰি দিলে আপোনাৰ জব কাৰ্ডটো ওলাই যাব। ওলাৰ পিছত ইয়াত চাব আপোনাৰ গোটেইকেইটা ডিটেইলছ ইয়াত দেখা পাব। আপোনাৰ ফেমিলি মেম্বাৰ কেইজন আছে আৰু তেওঁলোকৰ বেংক একাউণ্ট, তেওঁলোকৰ এজ আৰু ক'ত ক'ত কাম কৰিছে, কোনটো কনষ্ট্ৰাকশ্যনত কাম কৰিছে, আপোনাৰ গোটেইকেইটা ডিটেইলছ ইয়াত আৰু কিমান এমাউণ্ট ইয়াত চাওক। আপোনাৰ নাম্বাৰ অফ ডেজ ৱৰ্ক নেম, আপোনাৰ 6 দিন কাম হৈছে কৃষ্ণ ৰয় কৰিছে। আপোনাৰ টোটেল এমাউণ্ট হ'ল 2556 টকা। তো ফ্ৰেণ্ডছ এনেকৈ আপুনি আপোনাৰ জব কাৰ্ড ওলাব পাৰে। আৰু এইটো যদি আপুনি মোবাইলত সেভ কৰি থ'ব বিচাৰে হেনে ক্ষেত্ৰত 3 ডটত ক্লিক কৰিব। আকৌ ক্লিক কৰি ইয়াত চাব শ্বেয়াৰ অপশ্যন আছে, শ্বেয়াৰত ক্লিক কৰি ইয়াত আপোনাৰ প্ৰিণ্ট অপশ্যন পাব এটা, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াত চাওক PDF অপশ্যনটো হাইলাইট হৈ গৈছে। এতিয়া ইয়াত ক্লিক কৰি দিলে আপোনাৰ সেভ অপশ্যন আহি গৈছে। এতিয়া সেভ কৰি দিলে আপোনাৰ জব কাৰ্ডটো আপোনাৰ মোবাইল ফোনত সেভ হৈ যাব। তো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।